हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই মোৰো ভালেই বৰ্তমান আৰু আজি ভিডিও এটা আৰম্ভ কৰিছো এক বছৰৰ পিছত যোৱা বছৰৰ আগষ্ট মাহতে মই ভিডিও দিছিলো আৰু এতিয়া হৈছে সেপ্টেম্বৰ মাহ ভিডিও দিয়া হোৱাই নাই আগষ্ট মাহতো ভাবিছিলো ভিডিও আগবঢ়াম মানে ভিডিও বনাম দিম কৰি থাকোতে মানে ভিডিও দিয়াও নহয় বনোৱাও নহয় মানে সেইকাৰণে আজি এনেকৈ মানে জেঘেলি মেঘেলি মানে যেনেকৈ আছো তেনেকৈ আৰু ঘৰতে এনেকৈ ভিডিওটো আৰম্ভ কৰি দিছো তাৰ পিছতে কেলে এবছৰে মই ভিডিও দিয়া নাই আপোনালোকক সকলোখিনি কম ভিডিও দিয়া নাছিলোঁ মানে মোৰ আগতে আপোনালোকে দেখিছে মোৰ ল'ৰা এটা আছিলে তাৰ 7 বছৰ হ'ল তাৰপিছত আৰু আহিলে দ্বিতীয়টো সন্তান মোৰ জীৱনলৈ আৰু সি আগষ্ট মাহৰ পৰাই মই মানে সি মোৰ গালৈ আহিছিলে আৰু তেতিয়াৰ পৰা ভিডিও কৰা নাছিলোঁ ভিডিও মানে কৰা নাছিলোঁ মানে আৰু জানেই নহয় মহিলাসকলে বেছিকৈ ভালকৈ জানিব নহয় জানো সি গালৈ অহাৰ পিছত আৰু মোৰ মন চনবোৰ ভাল নালাগে তাৰপিছতে ভাত পানী ভালকৈ খাব নোৱাৰোঁ এনেকৈ সেইকাৰণে ভিডিও বনোৱা নহ'ল আৰু এতিয়া বনোৱা নহ'ল থাকিলে আৰু তাৰপিছত এতিয়া ই জন্মৰো হ'ল এতিয়া 3-4 মাহ চলি আছে এতিয়া ভাবিছোঁ ভিডিও বনাই দিওঁগৈ আজিলৈকে মানে সম্ভৱ হোৱাই নাই এবাৰ ভাবিছোঁ এনেকৈ দিওঁ আৰু ঘৰত যেনেকৈ আছোঁ তেনেকৈ ব্লগ যিহেতু নহয় জানো এনেকৈ দিব লাগিব আৰু সি এতিয়া মোৰ লগতে আছে শুইছিলেহে মানে উঠিলেই আৰু তোমাক দেখাম মই এইফালে কেমেৰাত কথা কৈ আছোঁ সি ভাবিছে তাক কথা কৈ আছোঁ তাৰ মুখলৈ চোৱা নাই সেইকাৰণে মানে দুষ্ট কৰি আছে তোমাক দেখাম ৰ'বা দেই তাৰপিছতে আৰু এনেকৈ ভিডিঅ'বিলাক চাই যাব এতিয়া বৰ্তমান ঘৰতে আছোঁ মই দোকানলৈ গৈয়ে থাকিলোঁ বাৰু দোকানত 8 মাহলৈকে কাম কৰিয়ে থাকিলোঁ এতিয়াহে বৰ্তমান কাম কৰা নাই মানে যোৱা নাই দোকানলৈ 8 মাহ চলি থকালৈকে গৈয়ে থাকিলোঁ তাৰপিছতে ঘৰত থাকিলোঁ অলপ দিন 1.5 মাহ এটা ঘৰত থাকিলেনো কি হ'ব এতিয়া পাকঘৰটো বনাই থকা হৈছিলে এতিয়া এইটো পাকঘৰতে আছোঁ আমি পিছফালে মানে পাকঘৰটো এইফালে হাৱা আহি থাকে গৰম বেছি উঠিলে আমি ইয়াতে পাতিটো পাৰি ইয়াকো হওঁ ময়ো শুই দিওঁ তাৰ লগত তাৰপিছতে সেইকাৰণে এতিয়া এই পাকঘৰটো সম্পূৰ্ণ হোৱা নাই মানে প্লাষ্টাৰ ফ্ল'ৰ কৰিবলৈ থাকিলেই এনেকৈয়ে সোমাই আছোঁ আৰু এতিয়া খৰালিলে আকৌ কৰা হ'ব বাৰিষা যিহেতু বৰষুণ দিয়ে বস্তু আনিবলৈ অকণমান আমনি হয় সেইকাৰণে কৰা নহ'ল এতিয়া আকৌ এই জানুৱাৰী মানৰ পৰা কাম আৰম্ভ কৰিব আৰু কামনো কি আৰু বেছি নহয় প্লাষ্টাৰ তলটো ফ্ল'ৰ কৰিব সেইটোৱে আৰু তাৰপিছত এতিয়াৰ পৰা আৰু দেখাই যাম আৰু সোণ মানুহ আছে মোৰ লগত আইতাকে নাম দিছে সোণ মানুহ ঘৰত মতা নাম তাকো অকণ দেখাই দিম তুমি যে দুষ্ট মানুহ কেলে মাত্ৰ অকণমান শুলা যে এঘণ্টাও ভালকৈ নুশুলা হে মই অকণমান শুম বুলি ভাবিছিলোঁহে বোলো সোণ মানুহ শুই আছে ময়ো অকণমান শুই লওঁ তাৰপিছতে আৰু শুবলৈ আহিছোঁহে আৰু উঠিলেই ল'ৰাটো হে কেলে দুষ্ট তুমি কেলে দুষ্টনো হে কথা এটা কৈ দিয়া আকৌ কথা এটা কৈ দিয়া আকৌ মুখখন জোঙা কৰি নথয় এইফালে আমাৰ পিছফালৰ পৰিৱেশটো সেইটো মানে গৰম আজি যিহেতু ৰ'দ দিছে ৰ'দ দিলে আমি মানে ভিতৰত ৰুমত শুব নোৱাৰোঁ পূৰা গৰম ইয়াত এতিয়া পাতি পাৰি এনেকৈ সোণ মানুহক কাপোৰ চাপোৰ পাৰি এনেকৈ শুৱাই থৈ দিছোঁ আৰু এনেই শুৱালে তাক এই বেতৰ খাটখনত শুৱাই থওঁ কিন্তু এতিয়া মানে ময়ো যিহেতু অকণমান শুম বুলি ভাবিছিলোঁ সেইকাৰণে তাৰ লগত শুব আহিলোঁ আৰু শুব আহোঁ মানে আৰু সি উঠিলেই কি কথা এটা কৈ দিয়া আকৌ কথা এটা কৈ দিয়া আকৌ হেল্ল' ফ্ৰেণ্ডছ কৈ দিয়া কথা নকয় কপালখন উঠং খুৱাই লৈ চুলি ওলাইছে মানে দীঘলহে হোৱা নাই বেছি কোন মানুহ কথা এটা কৈ দিয়া আকৌ কেমেৰাটো অন কৰাৰ লগে অকল চাই থাকে খালি কথা চথা নকয় এনেই বহুত কথা কৈ থাকে হেল্ল' বেটাটো শুই থাকিলে মই পিছত অকণমান লৈ দিলোঁ আৰু এইটো শুই থাকিলে শুই গ'ল আৰু সি আৰু ডাঙৰ বেটাটো স্কুল গৈছে দেউতাকে এতিয়া 2টা বজাত থ'বলৈ আহিব লগতে ভাতটো লৈ যাব তেওঁ দোকানতে খাবগৈ যিহেতু আগতে মই দোকানত থাকোঁতে তেওঁ ঘৰলৈ আহিলে মায়ে বাঢ়ি থৈ দিয়ে খাই থৈ যায় এতিয়াতো দোকানখন খুলি থৈ আহিব দোকানত মানুহ নাথাকে সেইকাৰণে লৈ যাব আৰু মই ভাত বাঢ়ি থ'ম আৰু ইয়াক খুৱাই লৈ এনেকৈ দিন চলি আছে আৰু
আমাৰ সৰু ধুনু উমলি আছে, সৰু ধুনু উমলি আছে, বেলুন চাই চাই, বেলুন চাই চাই, বেলুন চাই চাই। আৰু আমাৰ ডাঙৰ বেটাটো আমাৰ সৰু ডাঙৰ বেটা স্কুলৰ পৰা আহিলে দেই ল'ৰাটো। ৰাস্তাটো অলপ বোকা হৈ আছে, সেইকাৰণে আমাৰ ধুনুৱে আৰু হাঁহিয়ে ভৰি হাত ধুই লৈছে আৰু। হাঁহি দেখা দাদাই কেমেৰা কান্দুৱা ভেট 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 কান্দুৱা। এতিয়া কি কওঁ? আৰু এতিয়া 4:30 বাজিলে। মই পিছফালে দৰ্জামুখত মানে ৰৈ থাকিলে মানে ইমান ভাল লাগে নহয়, একদম পূৰা বতাহ মাৰি থাকে আৰু এনেকুৱা পিছফালে ফিচাৰী এটা যেনেকৈ মুকলি যে এনেকুৱা ধুনীয়াকৈ বতাহ মাৰি থাকে মানে ইয়াত ভাল লাগে আৰু গৰম দিনত। তাৰপিছতে ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো চাই যদিহে ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ আগবাঢ়িছোঁ, যোৱাবাৰ ভিডিঅ' দিছিলোঁহে মাত্ৰ, আৰু 7টামান ভিডিঅ' দিলোঁহে, তাৰপিছতে আৰু সামৰিয়ে দিলোঁ। তাৰপিছত চেনেলটোতো ৰৈ যায় তেনেকৈ, নহয় জানো? আৰু এতিয়া আকৌ আগবাঢ়িছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আগবাঢ়ি যোৱাত অকণমান সহায় কৰিব। আৰু এই ল'ৰা দুটাৰ লগতে দিনটো ইটো সিটো কি কৰোঁ কি নকৰোঁ এনেকৈ দেখুৱাই যাম বুলি ভাবিছোঁ। আৰু আগবাঢ়ি যোৱাত সহায় কৰিব, আগলৈ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক চাই যাব। আৰু আজিলৈ আহিছোঁ এতিয়া।